হাই এভৰিৱান। কালি ইভিনিঙত আমাৰ গাড়ীখন লৈ গ'ল ডিলাৰলৈ। চ' এতিয়া আমি ওলাইছোঁ যোৰহাট ডিলাৰলৈ যাবলৈ। তাত মানে খৰচ পাতি কিমান হ'ব গাড়ীখন ভাল কৰোঁতে সেইবোৰ ক'ব মানে। টেনশ্যনো লাগি আছে কিমান খৰচ পাতি হ'ব। আৰু এইকেইদিন মানে ভিডিঅ' দিবলৈ একদমেই সময় পোৱা নাছিলোঁ, চাফা তাফা কৰি আছিলোঁ লাহে লাহে। আৰু এতিয়াও সম্পূৰ্ণ ভাল চফা হোৱাই নাই আগফালৰখিনি গোটেই। চাওকচোন কেনেকুৱা পৰিস্থিতি হৈ আছে গোটেই। চাওক কেনেকুৱা হৈ আছে। এয়া দেখিছেনে শিৱসাগৰ ফালে এতিয়াও পানী কমা নাই, এতিয়াও কিছুমান ঘৰত পানী সোমাই আছে। মানুহবোৰে ৰাস্তাতে ঘৰ বনাই থাকিবলগীয়া হৈছে। দেখিয়ে মনটো বেয়া লাগি গ'ল। কেতিয়াকৈ যে সম্পূৰ্ণকৈ সকলোৰে জীৱনটো আগৰ নিচিনাই হৈ পৰিব, সকলোৰে জীৱন সোনকালে ঠিক কৰি দিবা ভগৱান। আজি যিটো গৰম হৈছে নহয়, বাইকত যোৱা পূৰা সিজি গৈছোঁ গৰমত। এনেকুৱা ৰ'দ যদি দিয়ে থাকে একে লেঠাৰিকৈ তেতিয়া পানী সোনকালে শুকাই যাব। চাওকচোন এতিয়াও পথাৰখন নদীৰ নিচিনাহে লাগিছে। আমি ডিলাৰত আহি পালোহি। তাত কথা পাতি গম পালোঁ আমাৰ গাড়ীখন টোটেল লছতে যাব। ভাল কৰিলে বহুত পইচা খৰচ হ'ব। শুনিয়ে বেয়া লাগি গ'ল। মনটো ভাল লগাবলৈ আমি এনেই গাড়ীবোৰকে চাই আছোঁ। এতিয়াও এনেও ল'বলৈ পইচা নাই, লাহে ধীৰে পিছতকৈ ল'ব লাগিব এখন। তাৰপিছত বেলেগ ডিলাৰত সোমালোঁ, তাতো চোৱা হ'ল। দুপৰীয়া খানাটো খাই বৈ লোৱাৰ পিছত মোৰ হাজবেণ্ডে ক'লে আজি তোমাক মই পঢ়া ITI কলেজখন দেখুৱামগৈ ব'লা। সেইবাবে চাবলৈ আহিলোঁ লগত। আৰু ই কোনটো PGত আছিলে সেইটোও দেখুৱালে। আৰু লগতে ওচৰতে আছিলে যোৰহাট ইঞ্জিনিয়াৰিং কলেজখন, সেইখনো চাই আহিলোঁ লগতে। এনেতো পঢ়া নহ'লে মোৰ ইয়াত, চ' চায়ে আহিলোঁ আৰু। তাৰপিছত আমি ঘৰমুৱা হ'লোঁ। আজিলৈ বাই বাই।